নমস্কাৰ বন্ধুসকল, আজি মই ইউটিউবৰ 30টা টপিকৰ ওপৰত কথা পাতিম বা ইউটিউবৰ 30টা টপিকৰ ওপৰত কাম যাৰ ওপৰত ভিত্তি কৰি আপোনালোকে নতুন নতুন ভিডিঅ' বনাব পাৰিব। আপুনি যদি এটা নতুন ইউটিউব চেনেল খোলাৰ প্লেনিং বনাই আছে বা অলৰেডি আপোনাৰ এটা নতুন ইউটিউব চেনেল আছে, যদি এই চেনেলটো গ্ৰ' কৰা নাই, তেতিয়াহ'লে আপোনালোকৰ টপিক চেঞ্জ কৰাটো প্ৰয়োজন হয় বা টপিকটো চেঞ্জ কৰিব লাগিব। আজিকালি ইউটিউবাৰসকলে কিছুমান নিৰ্দিষ্ট টপিকৰ ওপৰত চেনেল খোলে বা ভিডিঅ' বনায়। ইয়াৰ ফলত কম্পিটিশ্যনটো যথেষ্ট পৰিমাণে বাঢ়ি গৈছে। সেইবাবে যিসকল পুৰণা ইউটিউবাৰ যাৰ ছাবস্ক্ৰাইবাৰ বেছি, তেওঁলোকে ভিউটো পায়, কিন্তু নতুন চেনেল এটাই ভিউ নাপায়। এই চেনেলটো গ্ৰ' কৰাটো অতি টান হৈ পৰে। সেয়েহে মই আজি নতুন 30টা টপিকৰ ওপৰত কথা পাতিম, যাৰ ওপৰত আপোনালোকে ভিডিঅ' বনালে আপোনালোকৰ চেনেল গ্ৰ' হোৱাৰ চান্স আছে বা গ্ৰ' হ'ব। চাওক, আপোনালোকে 1 নম্বৰ টপিকত আপোনালোকে টপ 10 বা টপ 5ৰ চেনেল বনাই লওক। তাত ক'ব আপোনালোকে টপ 10 মুভি, টপ 10 গেম, টপ 10 চং, টপ 10 হিট চং, টপ 10 ফ্লপ চং। আপোনালোকে তাত টপ 10 ভূতৰ জেগা, ভূতীয়া প্লেচ, টপ 10 এনেকৈ যিমান আছে আৰু টপ 10 টপ 5ৰ ওপৰত চেনেল বনাওক। ফানি ভিডিঅ'ছ বনাব পাৰে। ফানি ভিডিঅ'ছবোৰ আজিকালি যথেষ্ট ভিউ হয়। এতিয়া তেল চোৰা ভিডিঅ'টো যথেষ্ট ভিউ হয়। তাৰপৰা আপোনালোকে বায়'গ্ৰাফি বনাব পাৰি, যিবোৰ ছাকচেছ মানুহ আছে, যেনিবা জীৱনত ছাকচেছ হৈছে, যেনে APJ আব্দুল কালাম, আম্বানী আদিবোৰৰ ওপৰত বায়'গ্ৰাফি চেনেল বনাব পাৰে। সেইবোৰতো যথেষ্ট ভিউ হয়। আপোনালোকে বিভিন্ন ধৰণৰ ছায়েন্সৰ প্ৰেক্টিকেল কৰি কেনেদৰে মটৰ চলাব পাৰি বা কি কৰিব পাৰি, এনেকৈ ছায়েন্সৰ বনালেও সেইবোৰতো যথেষ্ট, কেনেদৰে নাও বনাব পাৰি আদিবোৰৰ ওপৰত ভিডিঅ' বনালেও যথেষ্ট ভিউ হয়। আপোনালোকে যদি মোবাইল ফোন বা ইলেক্ট্ৰনিক বস্তু বহুত ইউজ কৰে, তাৰ ৰিভিউ আপোনালোকে দি পেলাই চেনেল বনাব পাৰে, তাৰ পৰা যথেষ্ট ভিউ হয়। তাৰপৰা আহিলে কভাৰ চং, কভাৰ ডেন্স আদি ভিডিঅ' বনাব পাৰিব, তাৰ ওপৰতো যথেষ্ট হয়। আপোনালোকে যদি গান গাব পাৰে বা আপোনালোকে ভাল গান গায়, তেতিয়াহ'লে আপোনালোকে গান গোৱাও চেনেল বনাব পাৰে। আপোনালোকে যদি কিবা গীটাৰ বা ড্ৰাম, এনেকুৱা পিয়ানো বা এনেকুৱা যি ঢোলক তাবলা যি জানে, তাৰ ওপৰতো আপোনালোকে চেনেল বনাব পাৰে, তাত ভিউ হয়। আপোনালোকে ভ্লগ চেনেল বনাব পাৰে। এইটো সাধাৰণতে এটা পপুলাৰ ইউটিউবৰ ছেকেণ্ড চেনেল হিচাপে জনা যায়। ইয়াৰো আপোনালোকে বনাব পাৰে। আপোনালোকে কি কৰিছে, কি নাই কৰা। মই ভ্লগৰ ওপৰত পাছতকৈ ভিডিঅ' এটা বনাম। আচলতে ভ্লগ চেনেলটোনো কি? আপোনালোকে যদি যাদু জানে, আপোনালোকে যাদু যদি জানে, আপোনালোকে তাৰ ওপৰত ভিডিঅ' বনাব পাৰিব। আজিকালি চব অনলাইন হৈ গৈছে, অনলাইন এপ্লিকেশ্যন, আৰু দুদিনমানৰ পিছততো আৰু অনলাইন হ'ব। একো কাম আপোনালোকে, মইতো আগত ভিডিঅ' এটা বনাইছিলোঁ, সেইটো মই আই বাটনৰ লিংকটো দি দিম। 2050 আমাৰ পৃথিৱীখন কেনেকুৱা হ'ব, চব বস্তু কেইদিনমানৰ পিছত চব বস্তু অনলাইন হৈ যাব। সেইবাবে এইটো আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিব পাৰি তাৰ বনাব পাৰিব। আজিকালি বহুতো লোক কেফেত গৈ পেলাই বা নেটত গৈ পেলাই অনলাইন ফৰ্ম ফিল আপ কৰে। আপোনালোকে তেনেকুৱা ভিডিঅ' বনালে তাতো ভিউ অহাৰ চান্স আছে। তাৰপৰা আপোনালোক যদি টিচাৰ হয়, ছায়েন্স বা মেথছ বা এনেকুৱা কোনোবা ছাবজেক্টৰ বিভিন্ন ধৰণৰ ৰুল কৰি পেলাই আপোনালোকে ভিউ আনিব পাৰে। আৰু আপোনালোকে জব বা চাকৰি, কি নতুন চাকৰি আহিছে তাৰ আপডেটবোৰ লৈ পেলাই গোটাই পেলাই আপোনালোকে কি আহিব, কেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব, কেতিয়া চাকৰি আহিব, চাকৰি আহিব আপোনাক, ইণ্টাৰভিউৰ কাৰণে মাতিব বা কি কৰিব, সেইবোৰৰ ওপৰতো আপোনাক বনাব পাৰিব। আপোনালোকে কেৰিয়াৰ ছাজেশ্যন, কিছুমানে যদি পাইলট হ'ব বিচাৰিছে, তাৰ কেৰিয়াৰটো কেনেকুৱা ধৰণৰ হ'ব, কি কৰিব লাগিব, বা আপোনালোকে আৰ্মিত যাব বিচাৰিছে বা BSFত যাব বিচাৰিছে, কেনেদৰে যাব পাৰিব, কি কৰিব পাৰিব, ইয়াক কেৰিয়াৰটো কেনেকুৱা আদিৰ ওপৰত ভিডিঅ' বনাব পাৰিব। আপোনালোকে যদি আপুনি যদি এজন ভাল ফটোগ্ৰাফাৰ হয় বা ফটো ভাল ক্লিক কৰে, কেনেদৰে ক্লিক কৰিলে ভাল ফটো তুলিব পাৰি আদিৰ ওপৰতো আপোনালোকে ভিডিঅ' বনাব পাৰিব। আপোনালোকে যদি ফটো এডিটিং বা ভিডিঅ' এডিটিং এডিটিঙৰ কাম জানে বা আপোনালোকে এডিট কৰে, ভাল এডিট কৰে, তেতিয়াহ'লে আপোনালোকে তাৰো এটা চেনেল বনাওক। সেই চেনেলটো যথেষ্ট ভিউ হয়, কেনেদৰে ভালকৈ ফটোখন এডিট কৰিব পাৰি। আপোনালোকে যদি নিউজ চেনেলবোৰ ডেইলি চাই বা নিউজ পেপাৰবোৰ ডেইলি পঢ়ে, তেতিয়াহ'লে তাৰ ওপৰতো ডেইলি নিউজৰ ওপৰতো এটা চেনেল বনাওক, তাৰো যথেষ্ট ভিউ আহে। আপুনি ৰিয়েকশ্যনৰ চেনেল বা গান, চিনেমা আদিবোৰৰ ওপৰত ৰিয়েকশ্যন দিয়ক, কেনেকুৱা হৈছে, ভাল হৈছে, বেয়া হৈছে, কি হৈছে। আপোনালোকে যদি ক্ৰিকেট খেলে, ফুটবল খেলে বা সেইবোৰৰ ওপৰত ভালদৰে অধ্যয়ন কৰে, তেতিয়াহ'লে আপোনালোকে জানে সেইবোৰৰ ওপৰত ভালকৈ, তেতিয়াহ'লে তাৰপৰা বনাওক বেষ্ট ক্ৰিকেটিং শ্বট, বেষ্ট গ'ল, মেচি, ৰনাল্ডো আদিৰ ওপৰত, এইবোৰৰ ওপৰত ভিডিঅ' বনাই, এইবোৰৰ ওপৰত যথেষ্ট ভিউ হয়। আপোনালোকে যদি
হেল্থ টিপছৰ ওপৰত মানে কেনেদৰে আপোনালোকৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰি, কি কৰিলে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব পাৰিব, কি খালে শৰীৰটোৰ কাৰণে ভাল আদিৰ ওপৰতো আপোনালোকৰ যদি জ্ঞান আছে তাৰ ওপৰতো ভিডিঅ' বনাওঁ। আপোনালোকে যদি খুব ভিডিঅ' গেমছ খেলে, আজিকালি আৰু এটা ওলাইছে ভিডিঅ' গেমছটো কেনেকৈ ষ্টাৰ্টিঙত কেনেকৈ খেলিব পাৰি। আপোনালোকে যদি খুব ভিডিঅ' গেমছ খেলে তাৰ ওপৰতো ভিডিঅ' বনাওঁ। আপোনালোকে বিউটিৰ ওপৰত কেনেদৰে ধুনীয়া হ'ব পাৰি আদি সেইবোৰৰ ওপৰত ভিডিঅ' যদি জানে আপোনালোকে তাৰ ওপৰতো ভিডিঅ' বনাওক, বিউটি টিপছ দিয়ক, তেনেকুৱা ওপৰতো ভিউ আহে। আৰু আপোনালোকে যদি জ্যোতিষী হয় বা এষ্ট্ৰলজি আজিৰ ওপৰত আপোনালোকৰ জ্ঞান থাকে তাৰ ওপৰতো আপোনালোকে বনাব পাৰে। আজিকালি কাৰ্টুন আপোনালোকে জানে সৰু ল'ৰা ছোৱালীয়ে খুব কাৰ্টুন চাই ভাল পায়, কাৰ্টুনৰ ওপৰতো ভিডিঅ' বনালে ভিউ অহাৰ চান্স থাকে বা ভিউ আহে। আপোনালোকে আৰ্ট যদি কৰিব পাৰে, পেইণ্টিং কৰিব পাৰে, তাৰ ওপৰতো ভিডিঅ' বনাব পাৰিব। আৰু এটা বস্তু খুব ভিউ অহা বস্তু হৈছে এইটো হ'ল প্ৰেংকবোৰ খুব ভিউ আহে। আপোনালোকে প্ৰেংকো ভিডিঅ' বনাব পাৰে, তাতো খুব ভিউ আহে। আৰু আপোনালোকে কি আৰু এইবোৰৰ ওপৰতে আপোনালোকে যদি ভালকৈ ভিডিঅ' বনায় ন, আপোনালোকৰ ভিউ হ'ব। আপোনালোকৰ যদি ফেশ্বনৰ বিষয়ে জানে, কেনেদৰে কি ষ্টাইল কৰিলে কেনেদৰে কি হয় বা কেনেদৰে হেয়াৰ ষ্টাইল হ'ব লাগে, কেনেদৰে ড্ৰেছিং চেন্স কেনেকুৱা হ'ব লাগে, এইবোৰৰ ওপৰতো জানে যদি এইবোৰতো ভিডিঅ' বনাওঁ আপোনালোকৰ ভিউ আহিব। ভালদৰে বনাওক। আৰু এইবোৰৰ ওপৰত যদি মানে এই টপিকছ কেইটাৰ ভিতৰত আপোনালোকে যোনটো টপিকছৰ ওপৰত ভালদৰে ভিডিঅ' বনাব পাৰে বা ক'ব পাৰে তাৰ ওপৰতে ভিডিঅ' বনাওক। আৰু এনেদৰে কৰিলে আপোনালোকৰ ভিউ আহিব। তাৰপৰা যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ।